আমাৰ যি যোৱা বছৰ সেইটো ভালকেই গ'ল সারা পৃথিৱীত ৰাজনীতি হওক সমাজনীতি হওক ভালেই মানে শান্তি আছিল পৃথিৱীত আমাৰ দেশতো ভাৰতো শান্তিয়ে গ'ল আমাৰ অসমতো আৰু আমাৰ BTCৰ মাজতো শান্তিয়ে গ'ল খুব ভাল আৰু মই আজি সংক্ৰান্তি দিনাখন সমূহ BTCবাসীক শুভেচ্ছা দিওঁ যে এই বছৰটো বিদায় দি পেলাই কালি ৰাতিপুৱাৰ পৰা যেন আমি নতুন বছৰখন মানে ওয়েলকাম জনাব পাৰোঁ আৰু নতুন বছৰৰ সকলোৰে জীৱন শান্তি হওক উন্নতি হওক সকলোৰে পৰিয়ালৰ শান্তি হওক উন্নতি দিয়ক ভগৱানে আৰু সমাজত শান্তি হওক এইটোকে মই ভগৱানলৈ প্ৰাৰ্থনা জনাওঁ মই ভাবোঁ এইটো নতুন বছৰতে আৰু ইলেকশ্যন হ'ব আৰু সেই ইলেকশ্যনে আমাৰ BTCবাসী বা দেশবাসীক মানে তেখেতসকলৰ আমাৰ দেশৰ ভৱিষ্যত নিৰ্ণয় কৰিব কোন দলে দেশ শাসন কৰিব ইয়াৰ ওপৰত বহুত ডিপেণ্ড কৰিব গতিকে ভগৱানক মই প্ৰাৰ্থনা জনাওঁ ভাল পাৰ্টি ভাল ব্যক্তিসকলক যেন তেখেতে দেশ চলোৱাৰ দায়িত্বটো দিয়ে আৰু আমাৰ BTCবাসীয়ে BPF দলক আকৌ শাসনভাৰ লওক সেইটোকে কামনা কৰিছে আৰু সেইমতে সকলো BTCবাসীয়ে BPF দলৰ প্ৰাৰ্থী কোকৰাঝাৰ সমষ্টিৰ মগ আৰু দৰং ওদালগুৰি দুৰ্গাদাস বৰুৱাক চিনত ভোট দি পেলাই যেন জয়যুক্ত কৰে আৰু আমাৰ দুজনৰ জিকাৰ ফলাফল নিশ্চয় BTCবাসী পাব আৰু আমাৰ জিকাটো ব্যক্তিগত জিকা নহ'ব সেইটো BTCবাসীৰ জিকা আৰু BPF দল তথা হাগ্ৰামা মহিলাৰে ৰাজনৈতিকভাৱে শক্তিশালী কৰা আৰু হাগ্ৰামা মহিলাৰী ৰাজনৈতিকভাৱে যেতিয়া শক্তিশালী হ'ব তেখেতে BTC গঠনৰ পিছত যেনেকৈ BTCখন শান্তি পৰিস্থিতি বা শান্তি প্ৰতিষ্ঠা কৰা আৰু সকলো জাতি গোষ্ঠীক একতা কৰি পেলাই অঞ্চলৰ অৰ্থনৈতিক আন্তঃগাঁথনি নিৰ্মাণৰ কাম যেনেকৈ কৰিছে সেইটো বহুত গুণা বেছি আমি কৰিব পাৰিম তাৰ লগতে BTCত থকা বিভিন্ন জাতি গোষ্ঠীৰ জাতীয় সমস্যা ব্যৱস্থা আমি ৰাজনৈতিকভাৱে ল'ব পাৰিম স্যার ইতিমধ্যে ফ্যাক্টর হ'ব নেকি চন্দ্ৰবম্ব আপোনাৰ একো ফ্যাক্টৰ নহয় ৰাজনৈতিক একো ফ্যাক্টৰ নহয় BPF হ'ল আজিৰ দিনত BTCবাসীৰ ৰাজনৈতিক দল ব্যক্তিয়ে ৰাইজে ব্যক্তিৰ লগত নাযায় ৰাইজে দলৰ লগতহে থাকে BPF দল ৰাইজৰ দল BPF দলে সমূহ BTCবাসীৰ কাৰণে কাম কৰাটো দেখি পেলাই আজি BTCবাসীয়ে BPF দলকে আদৰি লৈছে গতিকে BPF দল ত্যাগ কৰা প্ৰত্যেক ব্যক্তিয়ে পিছত পস্তাব লাগিব বুলি ক'ব মই কাৰো নাম নলওঁ BPF দল ত্যাগ কৰি যোৱা বহুতো ব্যক্তি আছে নিজৰ স্বাৰ্থৰ কাৰণে গৈছে নিজৰ ৰাজনৈতিক পজিশ্যন পাবৰ কাৰণে গৈছে মানে সেইবোৰ গোটেইটো ব্যক্তি স্বাৰ্থ বুলি কয় গতিকে ৰাইজই যোৱা নাই নহয় ৰাইজৰ ব্যক্তিৰ লগত নাযায় ৰাইজে দলৰ লগতহে যায় গতিকে BPF দল ৰাইজৰ দল ৰাইজে BPF দলতে থাকে স্যার ইতিমধ্যে নবসৰণীয় দাবী কৰাৰ আছে এই সাইলেন্ট ভোটাৰে ফ্যাক্টৰ হ'ব আমি কিনিবলৈ নাযাওঁ সাইলেন্ট ভোটাৰ যদি আছে আমি কিনিবলৈ নাযাওঁ সাইলেন্ট ভোটাৰ হওক আৰু সাইলেন্টৰ অপজিটটো কি ক'ব মই নাজানো চবে BPFকে ভোট দিব আজি নবসৰণীয়াৰ যিটো ৰাজনীতি জাতি বিভাজন কৰি পেলাই ৰাজনীতি এই ৰাজনীতিটো সাষ্টেইনেবল নহয় 10 বছৰ তেখেতে নেতা হ'ব পাৰিলে বা জাতি বিভাজন ৰাজনীতি কৰি পেলাই গতিকে BTCবাসীয়ে সেই ৰাজনীতিৰ দ্বাৰা একো লাভৱান হোৱা নাই বৰঞ্চ তেনেকুৱা ৰাজনীতি অহাৰ পিছত আমাৰ BTC অঞ্চলৰ জাতি গোষ্ঠীৰ মাজত ভুল বুজাবুজি হোৱাটো আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ বেয়া পৰিস্থিতি হোৱাটো আমি দেখিবলৈ পাইছোঁ
আজি সকলোৱে অনুভৱ কৰিছে ইয়াৰ কাৰণে একত্ৰিত হৈ পেলাই BPF দলৰ লগত থাকি আমাৰ BTC নিৰ্মাণৰ কথাহে BTC বাকী এতিয়া সিদ্ধান্ত লৈছে